নমস্কাৰ। আজি 8 ছেপ্টেম্বৰ। আজিৰ দিনতে সংগীতৰ ৰজা ক্ষুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিলে। গতিকে তেখেতক সুঁৱৰি মই তেখেতৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। তুমি অসমীয়া, তুমি নুবুজিলা, তোমাৰে অতীতৰ অমিয়া। কমলাকান্তই লিখিছে কবিতা, তুমি অসমীয়া, তুমি নুবুজিলা, তোমাৰে অতীতৰ অমিয়া। শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি ৰখীয়া। পিছে দেখোন শংকৰৰ মহিমা, আজিৰ অসমীয়াই একো নুবুজা। কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। অতীতৰ গুণ কিয়নো পাহৰা, মিছা বৰণে নিজক কিয় সজোৱা। অতীতৰ গুণ কিয়নো পাহৰা, মিছা বৰণে নিজক কিয় সজোৱা। লক্ষ্মীনাথৰ ভাষাক তুমি নিশিকা, হেমকোষৰ শব্দকো নুবুজা। শ্বেক্সপিয়েৰ চেলি বুলি চিঞৰা, সত্ৰীয়া নাট গীতক নুবুজা। কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। অসমীয়া বুলি গৌৰৱী নহবা, আছে আছে বুলি ভাবি নাথাকিবা। আজি যদি তুমি নিজকে নিচিনা, পুৰণি পুৰুষৰ গৰিমাক পাহৰা। অহাকালি নিজকে এৰুৱাবা, অসমীয়া হবা তুমি নিচলা। অহাকালি নিজকে এৰুৱাবা, অসমীয়া হবা তুমি নিচলা। পুৰণি খুৰী চোৱা অসমীয়া, পুৰণি খুৰী চোৱা, পুৰণি খুৰী চোৱা অসমীয়া, পুৰণি খুৰী চোৱা। শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হবা বুলি ৰখীয়া। পিছে দেখোন শংকৰৰ মহিমা, আজিৰ অসমীয়াই একো নুবুজা। কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। ধন্যবাদ।